Hello everyone, কি খবৰ? আশা কৰোঁ আপোনালোক আটাই ভালে আছে, আমিও ভালে আছোঁ। সো আপোনালোকক আকৌ এবাৰ মই মাইনু আৰু এয়া মিতাক্ষীয়ে কি আমাৰ চেনেল মাইনু মিতাক্ষীলে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে আবেলি 4টা আৰু আপোনালোকে চাগে দেখিছে মই পুৰা ৰেডি হৈ পেলাই বহি আছোঁ। একচুৱেলি আমি এতিয়া এঠাইলৈ যাবলৈ ওলাইছোঁ। সো ক'ত যাম, কি কৰোঁ আৰু আমাৰ লগত কোন কোন যাব, সাৰপ্ৰাইজ। কোন যাব মিতাক্ষী কৈ দিবা নেকি? এতিয়া নকওঁ, কোৱা এতিয়া নকওঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক, তেতিয়া গম পাব আমি ক'লৈ গৈ আছোঁ, কিয় গৈ আছোঁ আৰু কি স্পেচিয়েল ফেষ্টিভৰ কাৰণে গৈ আছোঁ। সো শেষলৈকে এই ভিডিঅ'টো চাই থাকিব। এতিয়া ৰেডি হৈ গ'লোঁ, ওলালোঁ, কিন্তু ধাৰাসাৰ বৰষুণ। চাওকচোন চাওক, এনেকুৱা বৰষুণত ক'ৰবাত গৈ পেলাই ভাল নালাগে। তথাপিও ওলাইছোঁ যেতিয়া যামগৈ আৰু যেনেকৈ আহি গ'লোঁ বিশাল। আৰু এয়া মোৰ লগত কোন আছে চিনি পাইছে চাগে, মোৰ ননদ মুনু। সিহঁতে হঠাৎকৈ ছাৰপ্ৰাইজ দি পেলাই আহি ওলাইছে আৰু আমি একেলগে দৌৰা দৌৰিকৈ বিশাল গ'লোঁ। আৰু বিশালত ইমান মানুহ দেখি মানে কিয় আহিছিলোঁ তেনেকুৱাহে ফিল কমপ্লিট কৰা নহ'ল, কিয়নো কালি যোৱাৰ টাইমত দেখুৱাইছিলোঁ ইমান ধাৰাসাৰ বৰষুণ আহিলে মানে ওলাইছিলোঁ, সেইকাৰণে গ'লোঁ। কিন্তু মানে গৈ পাই মানে ৰখোঁতেও বহুত টাইম হৈ গ'ল বৰষুণ অহাৰ বাবে। চ' গ'লোঁ আৰু যিহেতুকে 6টা বজাত দোকান বন্ধ হৈ যায়। চ' আমি ভাবিলোঁ কি ডিচাইড কৰিলোঁ যে এখন দোকানত গৈ পেলাই বস্তু কিনাতকৈ এটা জেগাত যাওঁ, তাত যাতে চবখিনি বস্তু পাওঁ, তেনেকুৱা এখন জেগাত যাওঁ। সেইকাৰণে আমি বিশালত গ'লোঁ। বিশালত গৈ পেলাই মানে কি ইমান মানুহৰ ভিৰ, মানে সোমাই পেলাই এনেকুৱা লাগিল কিয় গ'লোঁ, কিন্তু উপায় নাই, সোমাই গ'লোঁ। আৰু যিহেতুকে মিতাক্ষীক লৈ গৈছিলোঁ, কৰোণাৰ বাবে অকণমান ভয় লাগে। চ' তথাপিও ফটাফট যি পাৰোঁ সেইখিনি কিনিলোঁ। গোটেই শ্বপিং নহ'ল, আজি আকৌ যাম, আকৌ আপোনালোকক দেখুৱাম। চ' কি আনিলোঁ বস্তু সেই কেইপত আপোনাক দেখুৱাম। গোটেইখিনি সৰু বাচ্ছাৰে বস্তু কিনা হ'ল। আৰু যিহেতুকে সৰু বাচ্ছাক লৈ গ'লে এইটো বস্তু লাগে, সেইটো বস্তু লাগে, মানে চব লাগে। চ' যি আনিব গৈছিলোঁ সেয়া নহ'ল, কিবা কিবি মানে মিতাক্ষীয়ে উঠাই লৈ আহিলে। এয়া হ'ল বক্স ফ্ৰ'জেন, তাৰপিছত এয়া কালাৰ ষ্টিক, কালাৰ পেঞ্চিল, এয়া ষ্টৰি বুক, আৰু এয়া ক্লে, শ্লাইম। কি হয় এয়া কৈ দিয়া, কিন্তু নুচুবা হাতেৰে, শ্লাইম। আৰু এয়া হ'ল, এয়া কি একচুৱেলি এই বস্তুটো দেখি পেলাই মোৰ ফাৰ্ষ্ট দেখাতে ভাল লাগি গ'ল, কিয়নো ইয়াত মানে এনেকুৱা এখন নেট আছে। এই নেটখনত এয়া ABCD বিলাক এনেকৈ বিটছত সোমাই দিব লাগে, ABCD 1 2 3। আৰু ইয়াত আপোনাৰ এনেকৈ ৱৰ্ডো বনাব পাৰি। চ' দেখি পেলাই ভাল লাগিল মোৰ। ভাবিলোঁ মই কাৰণ মিতাক্ষী আজি মানে এইটো গিফ্ট দিব মিতাক্ষীয়ে, আৰু ইয়াতকৈ চাগে ফাৰ্ষ্ট লাৰ্ণাৰৰ বাবে বেষ্ট গিফ্ট নাই। চ' এয়া আনিলোঁ। আৰু এয়া ষ্টৰি বুক। মিতাক্ষীহঁতৰ এইজত ষ্টৰিটো খুব দৰকাৰ। আৰু যিহেতুকে মই কিতাপখন যেতিয়া পঢ়ি চালোঁ, আৰু তাই যেতিয়া মানে সদায় দেউতাকৰ পৰা ৰাতি 2টাকৈ ষ্টৰি শুনে, আৰু তাইৰ বেছি ডিমাণ্ড থাকে এনিমেলৰ মানে ষ্টৰি শুনাৰ ওপৰত। আৰু মই ভাবিলোঁ সেই এনিমেলৰ ষ্টৰিৰ থ্ৰুৰে, যিহেতুকে এই কিতাপখনত এটা বস্তু ভাল লাগিছে, মানে ষ্টৰিবিলাকৰ মৰেল দিছে। গতিকে তাই জানিব কোনটো কাম কৰিলে কোনটো ভাল হয়, কোনটো কাম বেয়া হয়। গতিকে ভাবিলোঁ মানে ষ্টৰিৰ থ্ৰুৰে তাই সেইকণ কথা জানিব। চ' সেইকাৰণে আনিলোঁ। আৰু মিতাক্ষীহঁতৰ বৰ্তমান এইজত ষ্টৰি মানে শুনাটো বা ষ্টৰি তাই নিজে, আমি যেতিয়া কৈ থাকিম, তাই আজিকালি নিজে অকণমান ষ্টৰি ক'ব পৰা হৈছে, বা ষ্টৰি মানে অকণমান ইংলিছ ৱৰ্ডো তাই জানিব। চ' সেয়া ভাবিলোঁ, সেইকাৰণে এইখন আনিলোঁ। আৰু এটা বক্স, আৰু এই সৰু অকণমান শ্বপিং আছে। আৰু আজি ৰাখী বন্ধন। চ' আজি ৰাখী বন্ধনৰ বাবে ছাৰপ্ৰাইজ দি পেলাই কালি মুনুহঁত আহি গ'ল। আৰু মুনু কোন হয়তো আগৰ ভিডিঅ' চালে গম পাব, আৰু যিসকলে চোৱা নাই সেয়া হ'ল মোৰ ননদ মুনু, দীপিকা। আৰু সিহঁতে কালি ছাৰপ্ৰাইজ দি পেলাই আহিলে, মানে আমি গম পোৱা নাছিলোঁ। চ' এতিয়া ৰাখী পিন্ধো আপোনালোকক দেখুৱাম। ৰাখী বন্ধন এনেকুৱা এটা মানে কি আৰু
কি ক'ম, ভাই ভনীয়েকৰ মাজৰ এটা বন্ধন, যাৰ বাবে হয়তো আজি মুনুৱে ইমান দূৰৰ পৰা মানে নিজৰ ভায়েকক ৰাখি পিন্ধাবলৈ পাই গ'লো মই এইটো কেশ আৰু বাকী আছে গিফ্ট আকৌ ৰেডি হৈ গ'লোঁ এতিয়া যাবলৈ ওলাইছোঁ হাজবেণ্ডে গাড়ী ওলাই আছে চ' এতিয়া যামগৈ অকণমান যি কালিৰ শ্বপিং বাকী আছিলে সেইখিনি কৰিম কৰি পেলাই আহি মিতাক্ষীক লৈ নাযাওঁ আজি কিয়নো মিতাক্ষী টোপনি মাৰিলে আৰু কালিও লৈ গৈ ইমান বজাৰত ভিৰ হয় চ' ভয় লাগে চ' আজি তাইক টোপনি মৰাই দিছোঁ আৰু আমি সেইকাৰণে ফটাফট গৈ পেলাই শ্বপিংখিনি কৰি আনি পেলাই এঠাইলৈ যাম ক'ত যাম সেয়া আপোনালোকক শ্বেয়াৰ কৰিম চ' নিউ বঙাইগাঁৱৰ পৰা বঙাইগাঁৱত যোৱা যিটো ৰাস্তা আপোনাৰ ইমান বেয়া হৈছে এতিয়া মানে কি ক'ম আৰু মানে এতিয়াতো ভালেই ৰাস্তা পাই আছোঁ কিন্তু অকণমান সময়ত ইমান বেয়া হৈ যায় ৰাস্তা চ' হাজবেণ্ডে আজি ভিতৰেৰে মানে কোনপিনে দি লৈ গ'ল চিনি নাপালোঁ কিন্তু ইয়াত যদি চৰকাৰে অকণমান কাণ সাৰ দিয়ে তেতিয়া আমাৰ বাবে যিবিলাক মানে দাংতলা বঙাইগাঁও যোৱা মানুহখিনি পেলাই অকণমান সুবিধা হ'লে এতিয়া এয়া আহি পালোঁ আমি দোকান এইখন এখন বঙাইগাঁৱৰ ডাঙৰ দোকানে হয় শ্ৰী কাৰ্ণী ষ্ট'ৰ বুলি এই দোকানখনত আপোনাৰ সকলো ধৰণৰে কাপোৰ পোৱা যায় ল'ৰা ছোৱালী বাচ্চা চবৰে কাপোৰ পোৱা যায় আৰু আমাৰ যিহেতুকে জেন্টছৰ কাপোৰ কিনিবলগীয়া আছিলে চ' আমি বেলেগ জেগাত নগ'লোঁ অকল জেন্টছৰ পাৰ্টটোতে গ'লোঁ গৈ পেলাই তাতে কাপোৰ মানে কি আৰু আমাৰ ছোৱালীৰ যেনেকুৱা পচন্দ মানে ল'ৰা চাগে এইবাৰ কাপোৰ কিনি তাতকৈ বেছি মানে বহুত সময়ে লাগিলে কাৰণ কাপোৰ এজনৰ নহয় দুইজনৰে আছিলে কিন্তু এজনৰ নিমিলিলে একচুৱেলি মুনুৰ হাজবেণ্ডৰ মানে মনোজৰ কাপোৰ নাপালোঁ কাৰণ তাৰ এটা চাইজ মিলিলে এটা চাইজ মানে ভাল লগাটো চাইজ নিমিলে চাইজ মানে যিটো চাইজ মিলে সেইটো ভাল নালাগে তেনেকুৱা হ'ল অকল হাজবেণ্ডৰে কাপোৰ কিনা হ'ল চ' ফটাফট আমি কাপোৰ কিনি মেলাই সোনকালে আহিলোঁ কাৰণ এইপিনে মিতাক্ষীয়ে চিঞৰি আছে মানে ক'ত গ'লোঁ আমি হঠাৎকৈ চ' এয়া ফটাফট আমি এতিয়া আহিলোঁ এতিয়া এই ঘৰ আহি পালোহি আৰু এয়া পেকেট দুটা এটা মুনুৱে গিফ্ট কৰিলে আৰু এটা মই গিফ্ট কৰিলোঁ হাজবেণ্ডক এয়া শ্বাৰ্টটো মই দিলোঁ আৰু টি শ্বাৰ্টটো মুনুৱে দিলে কেনেকুৱা লাগিছে শ্বাৰ্টটো US পলৰ হয় দুইটাই ভাল লাগিছে আৰু এয়া মিতাক্ষীৰ কেপ আজিও এটা মিতাক্ষীৰ বাবে লৈ আহিলোঁ মানে বজাৰত গ'লে তাইলৈকে নানিলে ভাল নালাগে বজাৰৰ পৰা আমি দৌৰা দৌৰিকৈ শোভাহঁতৰ তালৈ গ'লোঁ শোভা কোন চাগে আমাক চিনি পোৱা মানুহবিলাকে জানিব শোভা হ'ল মোৰ ননদ মুনুৰ ফ্ৰেণ্ড আৰু মই যে কৈছিলোঁ টিকলিৰ ভাইটি আছে এয়াই হ'ল সেই টিকলা ভাইটিটো আমাৰ টিকলিৰ ভাইটি আৰু এতিয়া টিকলিয়ে ৰাখি পিন্ধাব একচুৱেলি মই যেতিয়া টিকলি যেতিয়া হৈছিলে শোভা তেতিয়া প্ৰেগনেণ্ট আছিলে আৰু শোভাই টিকলিক চাবলৈ আহি পেলাই কৈছিলে ভাবি মোৰ যদি ল'ৰা হয় টিকলিয়ে মোৰ ল'ৰাক ৰাখি পিন্ধাব আৰু সেইষাৰ মুখৰ কথাতে আজি 3 বছৰ হ'ল টিকলিয়ে টিকলাক ৰাখি পিন্ধাই আছে চাওক না তাৰ কি ফূৰ্তি মানে সি ৱেইট কৰি আছিলে কেতিয়া টিকলিয়ে মানে মিতাক্ষী আহি পেলাই তাক ৰাখি পিন্ধাব আৰু মানে কি টিকলিও ৰাতিপুৱাৰ পৰা মানে কৈ আছিলে কেতিয়া তাই টিকলাক ৰাখি পিন্ধাব পাৰিব মানে কি আগৰ 2 বছৰটো মই তাক হাতত ধৰি পেলাই নিয়মটো কৰাইছিলোঁ কিন্তু এইবাৰ তাই গোটেইখিনি নিয়ম নিজে কৰিব পাৰিছে জাষ্ট অকল মই ৰাখিটো পিন্ধাত যিহেতুকে তাই গাঁঠিটো মাৰিব নোৱাৰিলে তাৰবাবে মই ৰাখিটো পিন্ধালোঁ বাকী গোটেইখিনি কাম তাই নিজে হাতেৰে কৰিছে সঁচাকৈ শোভা তোমাৰ সেইষাৰ মুখৰ কথাৰ বাবে আজি টিকলিয়ে তাইৰ মৰমৰ ভাইটিজন পালে দেখিছেনে দুইটাৰ হাঁহি আৰু টিকলাক এই চেগতে এটা সৰু গিফ্ট দিছে তাইৰ মৰমৰ ভায়েকক টিকলায়ো নিজৰ বাকক এটা গিফ্ট দিলে
তাইৰ মানে গিফ্টটো পাই পেলাই একদম মানে কি আৰু লাজ লাগি গৈছে আৰু তাই অপেক্ষা কৰিব নোৱাৰিলে ঘৰলৈ আহি যে গিফ্টটো খুলিব তাতে খুলি দিলে চ' এয়াই আছিলে ৰাখী বন্ধন মানে আমাৰ টিকলিও গম পালে কেনেদৰে ভায়েকক ৰাখী পিন্ধায় তাইও অনুভৱ কৰিব পাৰিলে আৰু শোভাহঁতৰ মানে শোভাই মোৰ হাজবেণ্ড মৃণালক ৰাখী পিন্ধায় চ' সেই জেগতে সিহঁতৰ নিয়ম যে দাদাকক ৰাখী পিন্ধালে বৌৱাককো ৰাখী পিন্ধায় চ' ময়ো সেই জেগতে ৰাখী পিন্ধাৰ মানে কি আৰু যিটো পৰম্পৰা তাত মানে মোৰ ভাগ হ'ব পাৰিলোঁ ভাল লাগি গৈছে আনৰ পৰম্পৰাবিলাক আঁকোৱালি ল'বলৈ পালে এনেও ভাল লাগে চ' আজি এই ৰাখী বন্ধনৰ পবিত্ৰখনত মই এটা ভিডিঅ' বনালোঁ কেনেদৰে গোটেই দিনটো থাকিলোঁ কেনেদৰে ৰাখী বন্ধন চেলিব্ৰেট কৰিলোঁ অকণমান চ' ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব আৰু কোনোবা জেগা যদি মোৰ অকণমান ভুল হৈছে চ' মোক আঙুলিয়াই দিব যাতে মোৰ সেই ভুলবিলাক মই শুধৰাব পাৰোঁ আৰু শেষলৈকে এই ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ